নমস্কাৰ বন্ধুসকল, আজি গাড়ী কেনেকৈ চলায় সেই বিষয়ে মই কিছু কথা ক'ম। আমাৰ প্ৰথমতে গাড়ীখন চলোৱাৰ আগতে গাড়ীখন গিয়াৰত আছেনে নাই সেইটো ভালদৰে চাই ল'ব লাগে। আমাৰ এইটো হৈছে গিয়াৰ লিভাৰ, এইটো গিয়াৰ লিভাৰ। গাড়ীখন যদি গিয়াৰত থাকে তেতিয়াহ'লে আগত থাকিব এনেকুৱাকৈ, বা 3 নম্বৰ গিয়াৰত থাকিলে এনেকৈ থাকিব, আগত দেখি থাকিব গিয়াৰ লিভাৰডাল। তাৰপিছত এইটো হৈছে নিউট্ৰেল, আৰু একেবাৰে শেষৰ পিছফালে টানি দিলে এইটো হৈছে ৰিভাৰ্ছ গিয়াৰ, মানে পিছলৈ যোৱা গিয়াৰ, আৰু বাওঁফালে একদম আগতটো হৈছে 1 নম্বৰ গিয়াৰ। গতিকে প্ৰত্যেকটা গিয়াৰ লগাৰ আগতে এবাৰ নিউট্ৰেল হৈ যায়, গাড়ীখন নিউট্ৰেল হৈ যায় এনেকুৱাকৈ। এইডাল হৈছে হেণ্ড ব্ৰেক। আমি যিকোনো ঠাইত গাড়ীখন ৰখালে এই হেণ্ড ব্ৰেকডাল মাৰি থ'ব লাগে, যেন গাড়ীখন নিউট্ৰেলত থাকিলেও আগুৱাই নাযায়। এইডাল হৈছে হেণ্ড ব্ৰেক। এইটো চুইচ আছে, চুইচটো এনেকৈ টিপা মাৰি ধৰি কিনে এৰি দিব লাগে, আৰু হেণ্ড ব্ৰেক মাৰাৰ সময়তো এনেকৈ টিপা মাৰি ধৰি কিনে উঠাই দিব লাগে এনেকৈ। আৰু এইটো হৈছে অটো, মানে খিৰিকী গ্লাছ নমোৱা আৰু উঠোৱা। যদি তলত দাবে দিম তেতিয়াহ'লে তলত নামিব, আৰু যদি ওপৰত টানি দিলে ওপৰত উঠি যাব। এইটো হৈছে এয়া হৈছে ৰেচ, ব্ৰেক আৰু এক্সিলেটৰ। এইডাল হৈছে ক্লাছ। একেবাৰে বাওঁফালৰডাল হৈছে ক্লাছ, মাজৰডাল ব্ৰেক, আৰু একেবাৰে শেষৰডাল হৈছে ৰেচ, এক্সিলেটৰ। এইডাল হৈছে ৰেচ। গতিকে বন্ধুসকল, আমাৰ এইকেইটা জনাৰ পিছত গাড়ীখন চলাব একেবাৰে সহজ, টান নহয়। আৰু আজিকালি নতুন গাড়ীত এইকেইটা দিছে, এই নতুন গাড়ীত এইটো হৈছে আমাৰ পিছৰ যিখন ঢাকনি আছে সেইখন উঠাই দিয়া, ডিক্কিৰ যিটো ডিক্কি আছে, ডিক্কিৰ গ্লাছ মানে ঢাকনিখন উঠি যাব। আৰু এইটো হৈছে তেল ভৰোৱা, মানে এইটো টানি যদি দিয়া যায় তেতিয়া তেলৰ টেংকিটো খোলা খাই যাব। এয়া আমাৰ হিমাংশু দাস, আমাৰ ভাইটি হিমাংশু দাসে গাড়ী শিকি আছে বৰ্তমান। হেৰিটো নিউট্ৰেল আছে না, চাই লওঁ। নিউট্ৰেল আছে নিউট্ৰেল। হেণ্ড ব্ৰেক টানি লওঁ, হেণ্ড ব্ৰেক টানা আছে, ঠিক আছে। এতিয়া ষ্টাৰ্ট দিম আমি গাড়ীখন, ষ্টাৰ্ট দিম। এতিয়া লাহেকৈ আমি হেণ্ড ব্ৰেকডাল এৰি দিম, হেণ্ড ব্ৰেক এৰি দিম আমি, অলপ টানি লওঁ আগত, হেণ্ড ব্ৰেক এৰি দিম। 1 নম্বৰ গিয়াৰত ল'ম গাড়ীখন, 1 নম্বৰ গিয়াৰত দিম আমি, 1 নম্বৰ গিয়াৰত। এতিয়া আমি লাহে লাহে ক্লাছটো এৰি দিম আৰু এক্সিলেটৰটো দাবে দিম। লাহে লাহে ক্লাছডাল এৰি দিম, বাওঁফালৰ ক্লাছডাল এৰি দিব লাগে। দি যাবা দেই, যিমান জোৰ যাই যাবা দেই, এৰি দে। বহুত হেৰি আছে, ক্লাছডাল ধৰ, চটকি ধৰ ক্লাছডাল। ষ্টাৰ্ট কৰ, এতিয়া ষ্টাৰ্ট কৰ। বহুত দিনৰ মূৰত হেৰি হ'ল না, কিমান গম পোৱা
এক নম্বৰ গিয়াৰ লগাই লৈছোঁ এতিয়া ৰেষ্টটো দাবি অলপ ৰেষ্টটো বেছিকৈ ৰাখি ক্লাছডাল এৰি দিম ৰেষ্টটো দাবি ৰাখ অলপ এক্সিলেটৰডাল দাবি কিনে ক্লাছডাল এৰি দিম দি লাহে লাহে যাবা দি যিমান জোৰ যায় যাবা দি এৰি দি কমপ্লিট এৰি দি আমাৰ হেণ্ডেল যিকোনো সময়ত চিধা কৰিব পাৰিব হেণ্ডেল চিধা কৰাটো লাহে লাহে হৈ যায় কিন্তু আমাৰ যিখিনি গিয়াৰ চেঞ্জ কৰা আৰু ক্লাছ ব্ৰেক এইখিনি চাই ল'ব লাগে প্ৰথমতে বাকী আমি চিধা যাই থাকিব পাৰিম সেইটো হৈ যায় কিন্তু যেটো আমাৰ গিয়াৰ চেঞ্জ কিবা এইবিলাকত অলপমান অসুবিধা লাগে অলপ স্পীড দি গাড়ীখন ৰাখি দি ব্ৰেক কাঢ়া ব্ৰেক দিছা লাহেকৈ ৰাখিলে হয় এটা এৰি দিম আমি লাহেকৈ আগৰ দৰে চেণ্ডেলযোৰ অলপ দিগদাৰ হৈছে